Hello everyone, good morning. So kalir video to nokolo ami kolo ahisu kolo na khali dekhwalo he apni kobat goi aso. So notun eta video lo apnalok hokoluke swagotam janaisu. So আজি আমি দিল্লীত আছো দিল্লীত আমাৰ সেকেন্ড ডে আমি ফুৰিবলৈ অহা নাই আসলে এটা বিশেষ কামত হে আমি দিল্লীলৈ আহিছো দাদাৰ গাটো ভাল নহয় গটিকে ডক্টৰৰ ওচৰলৈ হে আমি গুটেইটা আহিছো আসলতে সো ভাবিলো ভিডিওটো আৰম্ভ কৰি দিও যেটো ঘৰত থাকিলে ভিডিও কৰা নহয় ডক্টৰৰ ওচৰত আহিছো যদিও ভাবিছো কি কৰো কি নকৰো এই গিদিন ইয়াত থকা গিদিন আপোনালোকক দেখুৱাই যাও গটিকে ভিডিও কিটা চাই থাকিব আমাৰ পেমাই ৰেডি যাবলে দেয়া হে যাবিও ডক্টৰৰ ওচৰলৈ এতিয়া আমি যাবলে ৰেডি ন কি কোৱা যাবলে ৰেডি যাও আজি দিনটো কি হয় যাও ন নাচিম মানে একো নাই না আমাৰ ব্ৰেকফাষ্ট হি গল খাম ইয়াৰ এবোৰ এপলৰ হেৰিবোৰ লৈ ললো লৈ পেলাই এতিয়া আমি যাওঁ আৰু আহি পালোহি গংগাৰাম হস্পিটেল হস্পিটেল আহি পাই প্ৰথমতে আমি ৰেজিষ্টাৰ কৰা এন্ট্ৰি কৰা বিলাক ঢেৰ কাম থাকে প্ৰথমতে হেখিনি কৰি ললো এতিয়া টেষ্ট বিলাক কৰা হৈ গল তাৰ পাছত একদম সন্ধিয়া মাতিছে ডক্টৰ গটিকে দেৰিকে আহিম সময় এনে খাও কিবা এটা খাম বুলি হোৱা নাই যেহেতু আপোনালোকক জনাইছো ডক্টৰে সন্ধিয়া কৈহে মাতিছে গটিকে আমি গুটেইটা অলপ উলাই গৈ ভাবিলো বাহিৰতে অকমান খাই লম যেটো হোটেলৰ খানাবোৰ হিমান ভাল নহয় আৰু দিল্লীত চাকচোন ইমান গাড়ীৰ জাম গটিকে যাওতে অকমান দেৰিয়ে হৈ গল এতিয়া খাই বৈ আহি পাওতে আমাৰ সন্ধিয়া হ'বলেই হ'ল গটিকে যেটো সন্ধিয়া ডক্টৰে মাতিছিলে আকৌ হস্পিটেল পাই গলো হস্পিটেলৰ পৰিবেশটো সঁচাকে বৰ ধুনিয়া এতিয়া নিখা বহু সময় হ'ল তথাপি কিন্তু মানুহৰ ভিৰ থাকেই বাৰু লাইটবোৰ বৰ ধুনিয়াকৈ দিয়া থাকে গতিকে ইমানখিনি ভয় কৰিবলগীয়া নাথাকে আৰু এফালে দাদাই কিবা এটা কৈ আছে ডক্টৰো আহিব এতিয়া আকৌ হস্পিটেল যাবলৈ আমি লাইটবোৰ ৰখি আছে এই যে ক্লিপটো দেখিলে এইটো নেক্সট দিনাখনৰ হয় কালি নিখা বহু পলম হ'ল হস্পিটেলত গটিকে আৰু ভিডিও কৰা নহল আসলে ভিডিওবোৰ মই এদিন ওয়াইজ মানে দিনে দিনে দিব পৰা নাই কাৰণ হস্পিটেলত বহুত সময় বেছিকে দিব লগা হৈছে গটিকে পিছনাখনৰ ভিডিও এয়া আপোনালোকে চাওকচোন এতিয়া আমি এটা বহি আছো আৰু ইফালে গল মেডিচিন দিব মেডিচিন এইবোৰ আমি হস্পিটেলত থকা সময়খিনিতে এপা সময় উলাই সৰু মামাকে ভাগিনিয়কক অলপ উলিয়াই লৈ গল উলাই যাওতে কিন্তু হি ভিডিও কৰি আনিবলৈ নাপাহৰিলে গতিকে সেই ক্লিপটো মই লগাই দিলো চাকচোন হিহতেনো কলৈ গল কি চালে এয়া দেখিছেনে বাৰু মোমাইক ভাগিনেকে কি কৰিছে আমি হস্পিটেল থকা সময়খিনিতে গৈ ৰেড ফৰ্ট ফুৰি আহিলে গৈ এইফালে আকৌ ভিডিওটো মই চাওতে দেখিলো ৰাষ্ট্ৰপতি ভৱন হিহতে কিন্তু তালৈকো যাবলৈ নাপাহৰিলে দেই এইফালে মই হস্পিটেলত দাদাৰ লগত আছো আৰু হিহতে এইফালে ঘূৰি পৰিছে হোটেলৰ খানাবোৰ খাই বৰ লগাত হাজবেণ্ডে এদিন বাৰবিকিউৰ পৰা অৰ্ডাৰ দি খুৱালে সো হেল্ল এভৰিৱান গুড মৰ্নিং আজি দিল্লী আমাৰ লাষ্ট দিনাখন হয় সো যেনেকৈ মানে ভিডিও বনাম বুলি ভাবিছিলো ন তেনেকৈ বনোৱা নহল কাৰণ হস্পিটেলত মোৰ মাতো দেখি গম পাই হৈছে যে মোৰ গা বেয়া হৈ গ'ল আৰু হস্পিটেলত থাকিলে কি ভিডিও বনাই থাকিম দিনটো ব্যস্ত হৈ থাকিব লগা হয় কোনোবা সময়তে ফ্ৰী হৈ যায় গতিকে তেনেকৈ ভিডিও নবনালো আৰু এতিয়া ঘৰলৈ যাবলৈ ওলালো ৰিলিজ দিলে দাদা সো ভাবিলো ভিডিওটো ষ্টাৰ্ট কৰা যেটো একদিন ভিডিও নবনালো আৰু মোৰ গাটো আসলে বেয়া হৈ গ'ল একদম ভাগি গ'ল আমাৰ তাতে কি আসলে ঠাণ্ডা আসলে বৰষুণ ইয়াত গৰম আসলে গতিকে মানে কি হ'ল ঠাণ্ডা বস্তু বেছি খাই দিলো তো গা বেয়া হৈ গ'ল সো এখানে ভিডিও বনাবলৈ মন নগ'ল আৰু আজি ভিডিওটো বনাইছো চাই থাকিব এতিয়া ৰাতিপুৱা 4:15 হৈছে আমাৰ ফ্লাইট আছে 7 বজাত সো যেটো আমি এয়াৰপৰ্টৰ পৰা অকণমান আঁতৰত আছো গতিকে সোনকালে ওলালো আমাৰ বেগ একদম হৈ গ'ল
মাষ্টাৰ লাগি আছে একদম পুৰা কামত যাবাগে আজি ভালে এয়া বেগ লৈ ল'লোঁ মই ট্ৰলিটো লওঁ আজা খুলি লওঁ চলো বেমাৰী ৰিলিজ লৈ আহি গ'ল কি হ'ল খোজকাঢ়িব পৰা নাই যে চব পেকিং হৈ গ'ল 6:30 বাজিব হ'ল যাৰ বাহিৰত পোহৰ হৈছে এইফালে চেকআউটৰ কাৰণে কাম কৰি আছে আমি চাই লওঁ হস্পিটেলত পেচেণ্টৰ লগত যেহেতু এজনহে থাকিবলৈ দিয়ে বা এজনৰহে সুবিধা হয় আমি আহি পেলাই যোনখন হোটেলত আছিলোঁ ন সেই গোটেইকেইদিন আমি তাতে ৰুমটো এৰি দিয়া নাছিলোঁ আমি মাজে মাজে আহোঁ তাতে ফ্ৰেছ হৈ পেলাই আকৌ হস্পিটেল যাওঁ তেনেকেই কৰিলোঁ আৰু এতিয়া আহি সেয়া আমি যাবলৈ ওলালোঁ ঘৰ এয়া এতিয়া আমি দিল্লী এয়াৰপৰ্টত আছোঁ বৰ্তমান আমি খোজকাঢ়ি আহি আছোঁ কিন্তু এওক চাওকচোন সেই কোনফালেদি গৈছে তেওঁ এলাহ খোজকাঢ়ি নাযায় আৰু আজি আমাৰ উভতনি যাত্ৰা আছিলে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছত এতিয়া আহি ফ্লাইটত উঠিলোঁ আৰু নিজে মোক বহিব নিদিয়ে এফালে নিজে বহি আছে এতিয়া যাম আৰু কেইটা হৈছে 7:10 মিনিট আছে কেইটা যায় হেৰি কৰিব এতিয়া যাব 7:20 যাব টোপনি লাগি আছে সোনকালে উঠিছিলোঁ ৰাতিপুৱা আজি আমাৰ ফ্লাইটখন আছিলে একেবাৰে নতুন লগতে ইয়াৰ ছাৰ্ভিচটো কিন্তু বৰ ভাল আছিলে ৰ'ব ভিডিঅ'টো যে দেখিছে মই কৰি আছোঁ আচলতে মোৰ খং দেখি হাজবেণ্ডে কৰ্নাৰ চিটটো মোক দি দিলে গতিকে চাওকচোন এতিয়া মই ধুনীয়াকৈ ভিডিঅ' কৰি গৈ থাকিম এতিয়া আমাৰ প্ৰি বুক মিল আহি গ'ল এয়া মোৰ আছিলে চিকেন বিৰিয়ানী লগতে চকো বানানা কেক আৰু আছিলে এটা ফ্ৰুটি আৰু ইয়াৰ আছিলে মটন বিৰিয়ানী আৰু কেক বাকিখিনি ইমান ধুনীয়া গোন্ধ আহিছে এতিয়াতো মই ৰ'ব পৰা নাই জলদি খাই লওঁ আৰু আপোনালোকক অলপ পিছত লগ পাই আছোঁ সঁচাকৈ কৈছোঁ খানাটো কিন্তু বিৰাট টেষ্টি আছিলে আৰু এইফালে চাওকচোন পটককৈ মই কি দেখা পালোঁ এয়া হৈছে এভাৰেজিংগ আৰু আমাৰ খালী ডাব্বাকেইটা দেখি গম পাইছেনে খানাটো কিমান টেষ্টি হ'ব পাৰে বোলে চাওকচোন কি কৰিলে
9:45 মানত আমি লেণ্ডিং কৰিলোঁ আৰু এতিয়া আমি গৈ আছোঁ আমাৰ বেগেজ ল'বৰ কাৰণে। আমাৰ গুৱাহাটী এয়াৰপৰ্টটো কিন্তু কোনো গুণে কম নহয়, বহুত ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যিহেতু এইকেইদিন হস্পিটেলত থকা হৈছিলে, গতিকে ভালকৈ শুব পৰা নাছিলোঁ, টোপনি ক্ষতি হৈ আছিলে, গতিকে ভাগৰুৱা হৈ আছোঁ। নতুন নতুন ধুনীয়া ভিডিঅ' লৈ আকৌ আপোনালোকক পুনৰ লগ পাম। গতিকে যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।